নমস্কাৰ, মই দেৱশ্ৰী বৰা। বৃদ্ধাশ্ৰমত থকা এগৰাকী আইতাৰ মনৰ অনুভৱ প্ৰকাশৰ এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। তাত যদি কিবা অজানিতে ভুল কৰিছোঁ, ক্ষমা কৰিব। মৰমৰ পোনা, তই কুশলে আছনে? মোৰ গোসাঁই থাপনাৰ চাকি গছ আজিও তোৰ নামতে জ্বলি আছে একেদৰে। মই কেনে আছোঁ এবাৰ জানো তোৰ সুধি চাবলৈ মন নাযায়। আশ্ৰমলৈ পঠিওৱা সেই সামান্য টকাকেইটাতে মোলৈ থকা তোৰ দায়িত্ব শেষ হৈ যায় বুলি তই কেনেকৈ ভাবি ললি? প্ৰতিদিনে আশ্ৰমলৈ বহুত মানুহ আহে, মোক মৰম কৰে, মোৰ পৰা আশীৰ্বাদ বিচাৰে। কিন্তু পোনা, মোৰ দুচকুৱে প্ৰতিদিনে তোক বিচাৰি হাবাথুৰি খাই থাকে। এবাৰ তোক হেঁপাহ পলুৱাই চোৱাৰ বৰ মন গৈছে অ'। তই আহিবিনে? মোক মা বুলি এবাৰ মাতিবিহিনে? নাতিটো চাগে বৰ এটা হ'লগৈ, তাৰ মুখখন এবাৰ চাবলৈও নাপালোঁ। সি চাগে মোক কেতিয়াও চিনিয়ে নাপাব। পোনা, শুনচোন, তোক কথা এষাৰ সুধো, খং নাখাবি। বহুদিন হ'ল ঘৰৰ পদূলিতো নেদেখা। দেউতাৰ আৰু মই সজা সপোনৰ বৃন্দাবনখন একেদৰে আছেনে? নে তই তোৰ সপোনৰ ক্লাবঘৰ নে কি সেইটো সাজিলি তাত? যদি তেনে কৰিছ, দেউতাৰ আত্মাই বৰ কষ্ট পাব। তেখেতৰ আত্মাই কষ্ট পালে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। পোনা, বোৱাৰীয়ে বাৰু মোৰ তুলসী পুলিটোত পুৱা গধূলি পূজা কৰেনে? পাৰ যদি তই বোৱাৰীক বুজাবি। মই আৰু হয়তো বেছি দিন জীয়াই নাথাকিম। আজিকালি প্ৰায়ে মোৰ পুৰণি অসুখটোৱে উক দি থাকে। মই নিজকে চম্ভালিব নোৱাৰা হৈ পৰিছোঁ অ' পোনা। তই আহিবিচোন, তোক এবাৰ চুই চোৱাৰ বৰ হেঁপাহ মোৰ। ইতি তোৰ মা।